ৰাজ্যবাসীৰ বাবে সুখবৰ। অনলাইন মাৰ্কেটিং এপ ফ্লিপকাৰ্টে কঢ়িয়াই আনিছে সুখবৰ। এতিয়াৰে পৰা অসমীয়া ভাষাত উপলব্ধ হ'ব ফ্লিপকাৰ্ট। নিজ ভাষাতে ৰাজ্যবাসীয়ে উপভোগ কৰিব পাৰিব অনলাইন মাৰ্কেটিঙৰ সুবিধা। চন্দ্ৰমোহন পাটোৱাৰীয়ে টুইটাৰ যোগে জনাইছে এই কথা। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে টুইটাৰ যোগে জনাইছে এই ঘোষণা। ৰাজ্যবাসীৰ বাবে সুখবৰ। ভাৰতৰ বেলেগ ৰাজ্যত অসমৰ বাদে বহুতো ৰাজ্যত বিভিন্ন ধৰণৰ এপৰ নিজ নিজ ভাষাত ব্যৱহাৰ হৈ আছে, কিন্তু অসমত বৰ্তমানলৈকে এই সুবিধা হোৱা নাই। বৰ্তমানে যিহেতু ফ্লিপকাৰ্টে অসমীয়া ভাষাত ব্যৱহাৰ কৰিবৰ কাৰণে উপলব্ধ কৰিছে, তাৰ কাৰণে বহুত ৱেলকম। আৰু অনাগত দিনত বাকী এপসমূহেও অসমীয়া ভাষাত ব্যৱহাৰৰ উপযোগী কৰি তুলিব বুলি আশা থাকিল। এই পদক্ষেপ ফ্লিপকাৰ্টে যিটো পদক্ষেপ লৈছে, এই পদক্ষেপটোৰ পৰা জানিব পৰা গৈছে যে অসমীয়া ভাষা এখোজ আগবাঢ়ি গৈছে সমগ্ৰ বিশ্বৰ আগত।